আহক বন্ধুসকল, ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আহিছিলোঁ ফুৰিবলৈ কাৰণে। ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আহিলোঁ এপাক। তাতে আহোঁতে কেইবাখন ভিডিঅ' ফটো সংলগ্ন কৰিলোঁ। এখন ভিডিঅ' গেট। এনেদৰে প্ৰথম আমি এইফালৰ পৰা পিছফালৰ পৰা সোমাই গৈ আছোঁ। সিংহদ্বাৰদিত মানে হাতী আছে যিটো দুৱাৰ আছে, সেইটোৰ পৰা সোমাই যোৱা নাই। গাড়ী নাযায় বুলি কোৱা দেখি আমি এইফালৰ পৰা গৈ আছোঁ। পামগৈ এতিয়া। আইতা গৈছিলে। আমি গৈ আছোঁ পিছ দুৱাৰেদি যাম এতিয়া। সোমাই পামগৈ। আপোনালোকে চাই থাকক। অকণমান ফূৰ্তি কৰিলোঁ। ঢেকীয়াখোৱা বৰনামঘৰ চালোঁ, উপভোগ কৰিলোঁ। দেখা নাছিলোঁ, নেদেখা বস্তু দেখিলোঁ। আমি নামঘৰৰ ভিতৰত যিসকল গৈছিলোঁ সকলোৱে ফটো একপি চাকি বন্তি জ্বলাইছে, বন্তি প্ৰজ্বলন কৰিছে। এক লক্ষ মানে গোট খাইছিলে তাৰপিছত ঘূৰি আহিলোঁ। ঘূৰি আহি আমি ইয়াৰ শিৱদৌল, জয়দৌল, ৰংঘৰ, কাৰেংঘৰ এইবিলাক চালোঁ। এইবিলাক চোৱাৰ লগত মানে এইখিনি আছে আপোনাৰ ইয়াৰ ফটোখিনি চাই গম পাইছে চাগে। অকণমান ভিডিঅ' কৰি তুলি যাইছিলোঁ। এইটো কাৰেংঘৰৰ ভিডিঅ' হয়। কাৰেংঘৰলৈ সোমাই মই ওপৰত আছিলোঁ। ওপৰত থকা সময়তে মই এনেকৈ অকণমান ভিডিঅ' কৰিছিলোঁ। চাইছোঁ চৌহদবিলাক নতুনকৈ বনাই আছে এতিয়া ধুনীয়াকৈ। ৰং চং কৰিব দেখি ভাল লাগিল। আপোনালোকেও আহিব। এই শিৱদৌল গৈছিলোঁ, শিৱদৌল। তাৰপাছত এয়া আছিলে আমাৰ ৰংঘৰ। ৰংঘৰৰ এডোখৰ। এই ৰংঘৰত মই একপি ফটো তুলিলোঁ। ৰংঘৰৰ সন্মুখত। আপোনালোকে আহিছে নহয় জানো?